তো ৱেলকাম বেক মাই ইউটিউব চেনেল। চ' আজি মই বিহু মাৰিবলৈ গৈ আছোঁ। আমাৰ গাঁৱত বিশেষকৈ হুঁচৰি ঘৰে ঘৰে গোৱাৰ পিছত আমাৰ ইয়াত নামঘৰ মন্দিৰ এটা আছে। চ' সেয়া মাৰিবৰ কাৰণে আহি আছোঁ। আপোনালোকক মই দেখা আছে এই মন্দিৰটোত কেনেকৈ হুঁচৰি মাৰে। চ' এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই এনজয় কৰক। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি পালোহি আৰু চ' এতিয়া হুঁচৰি গাই আছে। চ' আপোনালোকক মই হুঁচৰি গোৱা দেখাই আছোঁ কেনেকৈ হুঁচৰি গায়। এতিয়া আমাৰ বিহু মাৰি হৈ গ'ল। এতিয়া নামঘৰ ভিতৰত আমি সেৱা কৰিবলৈ গৈ আছোঁ। চ' আপোনালোকক দেখাই আছোঁ কেনেকৈ সেৱা কৰে। চ' মই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। চবেই নামঘৰ ভিতৰত আঁঠু কাঢ়িছে। চ' আপোনালোকক দেখাই আছোঁ।
আমাৰ গাঁৱৰ মানুহবিলাকে এনেকৈ মন্দিৰত আহি বিহু মাৰি সেৱা কৰে। চ' আপোনালোকে যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।